সফল কোন? সফল বুলিলেনো কি বুজা? টকা পইচা, ডাঙৰ ঘৰ নাইবা গাড়ী মটৰ। প্ৰকৃততে তেওঁলোক সফল নে? তেওঁলোক সুখী নে? জানো, টকা পইচাৰে সুখ কিনিব নোৱাৰে। তেনেহ'লে প্ৰকৃততে সুখী কোন? সফলতা প্ৰাপ্ত কৰা ব্যক্তিবোৰ সুখী নহয়নে? আচলতে সুখী তেওঁলোক নহয় যাৰ ঘৰত গাড়ী মটৰ আছে বা যাৰ ঘৰত একোৱেই নাই। প্ৰকৃততে সুখী তেওঁলোকে যি লোকে সুখ বিচাৰি ল'ব পাৰে। আচলতে সুখ বোলা বস্তুবিধ এই প্ৰকৃতিৰ মাজৰে লুকাই আছে। লাগে মাথো এক সঠিক মন, যি মন প্ৰকৃত সফল মানুহৰ তাত পোৱা যায়। প্ৰকৃত সফলতা লাভ কৰিবলৈ হ'লে নিজৰ সপোন পূৰণ কৰিব লাগিব। যি সপোনে ৰাতি শুব নিদি সঘনাই জাগি ৰাখে, সেই সপোন পূৰণ কৰিব লাগিব। যাৰ বাবে লাগিব একাগ্ৰতা মন, বিশ্বাস আৰু ধৈৰ্য। গতিকে প্ৰকৃততে সফল হ'ব লাগিলে বা সুখ প্ৰাপ্ত কৰিব লাগিলে প্ৰথমে নিজৰ মন, একাগ্ৰতা, ধৈৰ্য আৰু নিজৰ প্ৰতি বিশ্বাস থাকিব লাগিব। ধন্যবাদ।